हेलो फ्रेंड्स, आज एक नतुन भिडिओ लै आइसु। आज ट्राइपड एडाल आनबक्सिंग करि देखुवाम। एटु मडेल होइसे 3110 ट्राइपड। यार प्राइसटु किमान आछे सकलो जनाम, भिडिओटु हेकलके चाबो। यार लगते एटा प्लास्टिक पाबो, प्लास्टिक आछे, भितरत आछे ट्राइपडडाल। एडाल ट्राइपड यार लगते मोबाइल स्टैंडल पाबो एडाल। एखिनि एटा नाट आछे, एटु लगाब लागिब, धुनियाকৈ लगाब। যিসকল ইউটিউবৰ লগত জড়িত তেওঁলোকৰ কাৰণে একদম ধুনিয়া হয়। एटु ब्लग बनाबो पारिबो, एटु दि ब्लग करिबो पारिबो। ब्लगतो एकदम धुनिया हबो, ब्लग करिबो पारिबो। एनेके धुनियाके ब्लग बनाबो पारिबो। ब्लग करार कारणेও सुविधा আছে। एटु आपनालोके एनेकुवा करिबो, जेनेकुवा करे हेनेकुवा करिबो पारिबो। पथल सीधा करिबो पारिबो, एनेकुवा करिबो पारिबो, जेनेकुवा करे आरु आपनालोকৰ इच्छा। तार पिछले तो टाइट करिबो पारिबो। याते आपनालोके DSLR केमेरा लगाबो पारिबो। एटु केमेरा लगाले हल। याते एटु नाट दि दिसे केमेरा। एटु एटा लेभेल दि दिसे, एटु पानी लेभेल दि दिसे। केमेराटु जाते समानके थाके, जेनेकुवा मसनत लय आपनालोके। এটা তিনিটা স্টেপ আছে। এটু প্ৰায় দীঘল 1 মিটাৰ, 1 মিটাৰতকৈ অলপ দীঘল হ'ব পাৰে। একদম ধুনীয়া হয়, ষ্টিলৰ হয় এইটো। এইটো ঢিলা কৰি ল'ব। এইটো আৰু আছে। तो एनेके दिले एकदम धुनिया হয় आरो। ভিডিও সিডিও বনালে বেলেগে ধৰি থাকিব নালাগে আৰু মোবাইলটো এটুতে চলি যায়। এটু আপোনালোকে এনেকুৱা কৰিব লাগিব যেনেকুৱা ধৰণৰ লাগে। আগতে কৈছো, এবাৰ দেখাই দিছো। ইয়াতে পানীৰ এটা লেভেল দি দিছে, এইটো লেভেল দি দিছে। এটু মিলৰ কাৰণে সিধা হৈ আছে না নাই, আপোনাৰ কেনেকুৱা হৈ আছে। এটু যিসকলে ইউটিউবৰ লগত জড়িত তেওঁলোকৰ কাৰণে ভাল আৰু এইটো। এইটো ভাল হ'ব, ব্লগ বনোৱাৰ কাৰণেও সুবিধা হ'ব। এনেকৈ ব্লগ বনাব পাৰিব। DSLR কেমেৰাও হ'ব ইয়াতে। ব্লগ কৰাৰ কাৰণেও সুবিধা হ'ব। একদম এনেকৈ ধৰি কিনে শ্বুটি কৰি লৈ কিনে ব্লগ বনাব পাৰিব। ইয়াৰে মডেল বহুতটা মডেল আছে। ইয়াত আপোনালোকে অনলাইনত আনিলেও পাব। আৰু একদম 300ৰ পৰা আপোনালোকৰ 800 টকাৰ ভিতৰত পাই যাব। বেলেগ বেলেগ মডেল আছে, দামী আছে, কম দামী আছে, আপোনালোকে যেনেকুৱা লাগে। আৰু মোৰ ইয়াৰ তলত ডেছক্ৰিপশ্যনত মোৰ দোকানৰ এড্ৰেছটো দিয়া আছে। যিসকলে বাক্সাৰ পৰা চাই আছে তেখেতসকলে জানে, আৰু যিসকলে নাজানে ডেছক্ৰিপশ্যন বক্সত মোৰ কণ্টেক্ট নাম্বাৰটো দি দিছোঁ। তেখেতসকলে আহিব পাৰে। ষ্টক একদম এভেইলেবল আছে। ঠিক আছে, ভিডিঅ'লৈকে আৰু লগ পাম।